নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোক সকলোৱে মৰম দিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ টিহুত আৰু টিহুত মই কিয় যাওঁ কি কথা এই সকলোবোৰ দেখাই থাকিম আপোনালোকে নিশ্চয় চাব আৰু চাই কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। এতিয়া নিশ্চয়কৈ আপোনালোকে আহা আৰম্ভণি কিন্তু দেখি গমেই পাইছে যে মই ক'ত আহিছোঁ। মই আহিছোঁ আজি নিকিতাহঁতৰ ঘৰত, কাৰণ আমাৰ নিকিতা ঘৰত আহিছে, সেইকাৰণে তাইক লগ কৰিবৰ কাৰণে আহিছোঁ। এতিয়া খুৰীমাই আমাক চিপছ আনি দিছোঁ, তেতিয়া চিপছ খাম আৰু এইফালে এতিয়া বহি আছে ৰ'ব পূৰা টাইমত আড্ডা দিওঁ। সেয়াই আৰু দেখা এতিয়া আমি খাব লাগিব চাহ আৰু এতিয়া চাহ খাওঁ। পূৰা চাহ দিছে খুৰীমাই, চাহ তাহ খাই কিনে দেখাই আছোঁ আৰু চাই থাকিব ভিডিঅ'টো আপোনালোকে। নিকিতা বহিছে এনে মুখখন বোলে বেয়া দেখা হৈছে সেইকাৰণে নেটখৰাই পেলাই আমাৰ বনাই আছে ঘৰত ৰচনা একদম আৰু টেষ্টটো পূৰা একদম কিনাতকৈ বেছিয়ে ভাল হ'ব। এক বটল হৈ যাব আৰু এতিয়া মই আঁকিম মেহেন্দি আঁকিম একদম পূৰা আৰু বহি থাকিম। তাৰ পৰা আহি কিনে আৰু খালোঁ, মানে কি ৰহে খালোঁ, আম খালোঁ, আপোনালোকক দেখালোঁ না নাই বা আম খালোঁ। আম খাই কিনে আৰু খালোঁ ঠাণ্ডা, কিন্তু ঠাণ্ডাটো দোকানৰ পৰা কিনি অনা নহয়, ঘৰতে বনাইছোঁ খুৰীমাই। ইমান বেছি টেষ্টি হৈছে নহয়, একদম দোকানতকৈ বহুত বেছি টেষ্টিহে হৈছে। তো সেয়া খালোঁ, খাই মেলি এতিয়া আৰু ভাত খাবই লাগিব পূৰা, মানে আহাৰ পৰা খায়ে আছোঁ পূৰা পেট ভৰ্তি হৈ গৈছে। সেইটো বহুত বস্তুৱে খালোঁ। এতিয়া মই আঁকি আছোঁ মেহেন্দি আৰু যেতিয়া মেহেন্দি এইফালে আমাৰ জান নুঠুলবাদি আৰু এইফালে মেহেন্দি আঁকি আছোঁ, ষ্টাৰ্ট কৰিছে আৰু নিকিতাই আঁকি দিয়াৰ কাৰণে। আৰু এতিয়া পূৰা দেখাম আৰু আপোনালোকক কেনেকৈ ৰচলাটো দেখা পায়ে গোটেইখিনি নিকিনাব মেহেন্দি আঁকি দিয়াৰ ইচ্ছা, সেইকাৰণে আঁকিছোঁ দেখাই আছোঁ। আৰু এইফালে দেখিলে দেখালোঁ খুৰীমাই ৰচনা বনাটো এইফালে আহিছে বেবী এইফালে আছে মাংস, এইফালে আছে দালি, এইফালে হ'ল চব্জি, ভাতকেৰেলা ভাজা, লেচৰা ভাজা, কোমোৰা ভাজা, পটল ভাজা, ইমান বিধ আঞ্জা চব। এতিয়া আমি খাব লাগে আৰু পাব নালাগে, ইমান বিধ বস্তু আছে আৰু পাব লাগব নালাগে, পূৰা একদম ভৰ্তি। লগতে আচাৰো আছে বাৰু, আচাৰো খাম, পানী। আৰু এইফালে চাওকচোন মোৰ মেহেন্দি আধা আঁকি থৈ দিছোঁ। এতিয়া ভাতটো খাই লওঁ, খাই কিনে ফাইনেল কৰি আছোঁ। এতিয়া পূৰা ভাত পানীও খালোঁ, তামোলো খালোঁ, তামোল চামোল খাই একদম পূৰা আৰু পূৰা ইমান বিধ একদম আঞ্জা বনাইছোঁ নহয়, ইমান বিধ আঞ্জা খাইছোঁ, একদম পূৰা পেট ভৰ্তি হৈ গৈছে। আপোনালোকে দেখুৱাইছোঁৱে ইমান বিধ বস্তু খালোঁ, এবাৰ পৰা খায়ে আছোঁ। আম খালোঁ, চাহ খালোঁ, চিপছ খালোঁ, তাৰপিছত জুচ খালোঁ আৰু ভাত, ইমানবিধ বস্তু খাইছোঁৱে, সেইকাৰণে একদম খাই পেট ভৰ্তি হৈ গৈছে। এতিয়া একদম বাহিৰত আহিছোঁ ৰ'ব, দেখাই আছোঁ সিহঁতৰ বাহিৰৰ পৰিৱেশটো খুব বেছি ভাল লাগে, একদম ফুল চাৰিওফালে, সেইকাৰণে মই বহুত দালি বনোৱা হৈছিলে, তাত মই কঁঠালৰ গুটি দেখা পাই কিনে মই ক'লোঁ যে কঁঠালৰ গুটি খাই মই ভাল পাওঁ, ভাল লাগে। আৰু খুৰীমাই মোৰ কাৰণে এক্সট্ৰাকৈ
আৰু কঁঠালৰ গুটি বইল ল'বা দিছে দি কিনে থৈছে আৰু মানে খুব বেছি মৰম কৰে একদম সেইকাৰণে মোৰ মানে সিহঁতৰ তাতে আহিলে মোৰ ফ্ৰেণ্ডৰ ঘৰত অহা যেন নালাগে একদম নিজৰ ঘৰ একদম মোৰ মানে নিজে চবখিনিয়ে ক'ব পাৰোঁ এনে ফ্ৰেণ্ডৰ ঘৰ বা আলহীৰ ঘৰ সেনেকুৱা নালাগে খুবেই বেছি মানে মৰম কৰে গোটেইকেইটাই মৰম কৰে চবেই ভাল পায় চবেই মৰম কৰে সেইকাৰণে ভাল লাগে বাকী আৰু মেহেন্দি আঁকিম ৰ'ব এতিয়া মেহেন্দি যিহেতু আধা আঁকা হৈছে মেহেন্দিখিনি ফাইনেলকৈ আঁকি ল'ম আঁকা হ'লে দেখুৱাম আপোনালোকক কেনেকুৱাকৈ আঁকি দিয়ে কি কৰে এই মোৰ মেহেন্দি চেহেন্দি লগোৱা ইমান বেছি ইণ্টাৰেষ্ট নাই মেহেন্দি চেহেন্দি তাই মানে কৈছে আকৌ আঁকি দিওঁ আঁকি দিওঁ দে সেইকাৰণে দে আঁকি দিয়ে আৰু সেনেহেন সেইকাৰণে তো আঁকা হ'লে দেখাই এতিয়া মেহেন্দি আঁকা হৈ গ'ল আৰু মেহেন্দি আঁকি দিলাম নিকিতাই এতিয়া আঁকি চাকি হৈ গ'ল একদম প্ৰায় আছোঁ থেংক ইউ ইমান ধুনীয়াকৈ আঁকি দিছে মেহেন্দি আৰু এতিয়া মেহেন্দি চেহেন্দি আঁকি বহি আছোঁ ৰ'ব ফেনৰ তলত শুকাব দিছোঁ যিহেতু ঘৰত যাব লাগিব আৰু সেইকাৰণে তাৰ আগতে শুকাই ল'ব লাগিব না লক্ষ্মীমা বাই বাই ইফালে আমাৰ নিকিতা বাই বাই বস্তুও লৈ লৈছোঁ ৰ'ব এয়া চাওক ঠাণ্ডাৰ বটল চটল লৈ লৈছোঁ একদম পুৰা ঘৰৰ পৰা আহি গ'লোঁ মানে কি নিকিতাহঁতৰ ঘৰত মানে আপোনালোকক ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে ক'লোঁ যে মই টিহুত যাম আৰু টিহুতো গৈ কিনে দেখিলে যে টিহুত মই ক'ত গ'লোঁ নিকিতাহঁতৰ ঘৰতহে গ'লোঁ কাৰণ নিকিতা যিহেতু এতিয়া বিয়া হৈ গৈছে আৰু বিয়া হৈ যোৱাৰ পিছত তাই এতিয়া মানে কি সেনেকৈতো লগ নাপাওঁ আৰু যেতিয়া মই তেতিয়া লগ নাপাওঁ যিহেতু তাই আহিলে ঘৰত সেইকাৰণে মোক মাতি আছিলে ফোন কৰি কিন্তু ময়ে যাব পৰা নাছিলোঁ মোৰ কিছুমান অসুবিধাৰ কাৰণে সেইকাৰণে ভাবিলোঁ যে আজি মানে সময় মিলতে আৰু গুচি গ'লোঁ মই তাই কিনে লগ চগ পালোঁ লগ কৰিলোঁ ভাল লাগিল বহুত দিনৰ মূৰত লগ পালোঁ দিন নহয় দিয়কচোন মাহৰ মূৰত লগ পালোঁ যিহেতু এপ্ৰিলত বিয়া হৈছিলে এপ্ৰিলৰ পিছত মই লগ পোৱা নাছিলোঁ আৰু এতিয়া জুনৰ মাহত লগ পালোঁ মানে মে' মাহটো লগ পোৱা নাই আৰু তাৰপিছত আৰু কেতিয়াবা লগ পাওঁ এনেকুৱা আৰু সেইকাৰণে যিটো এতিয়া আহিছে সেইকাৰণে লগ কৰি আহিলোঁ এয়াই আছিল আৰু সেইকাৰণে দেখাই দিলোঁ সিহঁতৰ ঘৰত যাই কিনে আৰু ঘৰত আহি পালোঁ গধূলি বাৰু আহি কিনে আকৌ মই ভিডিঅ' কৰাই নাই চাহ পানী খালোঁ কিবা কৰিলোঁ নাই কাম চামত ব্যস্ত হৈ গ'লোঁ সেইকাৰণে ভিডিঅ'টো কৰা হোৱাই নাছিল আৰু এতিয়া সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ বোলো আপোনালোকক কথাখিনি জনাওঁ যে মই ঘৰত আহিলোঁ সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ঘৰত আহিলোঁ এতিয়া আহি আৰু মই বেছি মানে ভিডিঅ'টো দীঘলীয়া নকৰোঁ এইটো ভিডিঅ' ইমানতে সামৰণি মাৰোঁ আৰু লগ পাম এটা নতুন ভিডিঅ' এতিয়া আপোনালোকক আৰু খুব ধুনীয়া ধুনীয়া ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আৰু খুব ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে অতি সোনকালে চাব পাৰিব আপোনালোকে যদি সামৰণি মাৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোক মৰম দিব বুলি মই আশা কৰিলোঁ